চিত্তবৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ। ক'ত যা এতে কি পথৰ এলি তোমাৰ কি হ'ব তোমাৰ তো এটা অসমত মাটিয়ে নাই কিয় হা আমাৰ অসমত মাটি নেকিব লাগে কিন্তু পাঞ্জাবত আছে মাটি পাঞ্জাবত আৰু সেই কাৰণে আমি মায়ে 35 কেজি চাল পাম। ভক্ত তোমাৰ স্তুতিত মই সন্তুষ্ট হৈছো। এতিয়া তোমাক কি বৰ লাগে লোৱা? হে প্ৰভু আপুনি সন্তুষ্ট হৈছে? সন্তুষ্ট। বাবা আজি মোৰ কি ভাগ্য প্ৰভু। হেনহলে আপুনি যদি সন্তুষ্ট হৈছে মোক এখন 4 চকীয়া লাগে। তোমাক যদি এখন 4 চকীয়া দিওঁ তেতিয়াহ'লে গাঁৱৰ মানুহৰ কিন্তু দুখন। হে প্ৰভু তাৰ মানে মই যদি এটা পাকা ঘৰ পাওঁ গাঁৱৰ মানুহৰ হ'ব 2টা। প্ৰভু মই যদি কিবা কাৰণত এটা তিৰি খুজো গাঁৱৰ মানুহৰ হ'ব 2টা তিৰি। তেনেহলে প্ৰভু মোৰ আপুনি এটা চকু কানা কৰি দিয়ক, তেতিয়া 2টা চকু তো ৰাইজৰ কানা হ'ব।